हेलो फ्रेंड्स की खबर आज मैं आइलो আকৌ এটা নতুন ভিডিও লৈ আজিৰ ভিডিওটোত মই কি কৰিম এইটো আমাৰ আম্বানিদাৰ জিঅ'ফোন এই জিঅ'ফোনটোৰ ভিতৰতনো কি আছে এবাৰ খুলি চাও দিয়কচোন ইমান সৰু টেকনলজি কিন্তু ইয়াৰ ভিতৰত সোমাই আছে 4G আহক এইটো আমি একদম খুলি কেনে ইয়াৰ যিমান হাড়া মুৰা আছে সব বাহিৰ কৰি দিও হাড্ডি কঙ্কাল কি আছে ইয়াৰ ভিতৰত আমি এক খুলিবলৈ আৰম্ভ কৰিলো ইয়াতে কোনফালে ইয়াতে স্ক্ৰু কিবা আছে যদিও এইবিলাক আৰু চাই নাথাকো মই ডাইৰেক্ট এই পাতে দি এনেকে ঢাকনিবিলাক দাঙি দিম দি কিনে পটাপট খুলি দিওঁ এই ৰক খুলি দিওঁ এইটো খোলাটো ইমান সহজ নহয় অলপমান টান আছে বস্তুটো এইফালে কোণাটোত ধৰি এনেকে দাঙি দিলে খোলা যাব গৈছে গ'ল খোলা গ'ল খোলাৰ লগে লগে ঢাকনিখন এনেকে ওলাই যাব আৰু এইটো ব্যাটাৰীটো ৰিমুভ কৰিব পাৰি এইটো মানে ৰিমুভেবল ব্যাটাৰী আজিকালি যিগিলা স্মাৰ্টফোন আহে সেইবিলাকত ব্যাটাৰীটো এনেকে ওলাব নোৱাৰি ব্যাটাৰীটো ফিক্স হৈ থাকে মানে ভিতৰতে থাকে তাৰ লগত হয় কিন্তু এই জিঅ'ফোনটোৰ এটা কি ভাল ব্যাটাৰীটো আপোনাৰ বাহিৰত থাকে আৰু এই ব্যাটাৰীটোত জিঅ' বুলিও লিখা আছে সৰুকে কলাকে ভালকে যদি কোনোবা ভিডিওটো পজ কৰি চাই গম পাব আৰু এই ব্যাটাৰীটোত কিবা কিবি দিয়া আছে আৰু কিমান ভল্টেজ কি কথা তাৰপিছত এই ইয়াতে সিম লগোৱা এনেকুৱা আৰু মেমৰি কাৰ্ড লগোৱা তাৰ পিছত আমি ভালকে ইয়াক আৰু এবাৰ উল্টাই পাল্টাই খুলি চাওঁ কি হয় তাৰপিছত এই সন্মুখৰ সাইডটো খুলিম এবাৰ ইফালে খুলিবৰ কাৰণে কি চাব লাগিব এইটো খোলা যাব না ইফালে আৰে ইফালে দি দিওঁ দিলে অলপমান এটা স্ক্ৰু বহুত আছে মই আৰু স্ক্ৰু খুলি থকা নাই ডাইৰেক্ট কৈছোঁ তাৰমানে এই ফোনটো এনো বেয়াই হৈছে বস্তুটো একো কথা নাই গতে খুলি চাওঁ আৰু কি আছে তাত হঠাৎ বেয়া হৈ গৈছে বস্তুটো এইটো আৰু ভাল কৰা নাযাব আৰু এইটো পেলাই দিম তাৰ আগতে খুলি চাওঁ একবাৰ কিনো থাকে ভিতৰত হোৱাট ইজ দিছ বিহেভিয়াৰ মই যা এটা কৈ থকা কৰিছোঁ তাত এইটো খুলি চাওঁ খোলো জলদি খোলো খোলা গেলচোন যিয়ে নহওক বস্তুটো বা সনাও আছে নেকি গোল্ড প্লেটেড নেকি মালটো গোল্ড প্লেটেড কিবোর্ড খানটো গোল্ড প্লেটেড আন লাগছি এখন ডিসপ্লে য'ত মানে ছবি গেলা ওলাই থাকে সৰু সৰু ডিসপ্লে এখন আৰু কি আছে এইটো কেমেৰা এইটো কেমেৰাটো এইটো স্পিকাৰটো ডাঙৰ অলপমান এইটো কেমেৰা আৰু স্পিকাৰ ইয়াতে দুটা আছে গতিকে এইখিনিয়ে আৰু এই গোটেই মালখিনি লগ লাগি এটা ফোন হৈছে দেখাততো একো বস্তুৱে নাই কিন্তু এইখিনিকে লগ লগাই এটা 4G ফোন হৈ গৈছে আৰু তো ভিডিওটো ভাল লাগিছে যদি লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো তেতিয়ালৈকে বাই বাই বন্ধুসকল